দে দেখোন সেই আহক মানে ইয়াতে বহক ইমান গৰম পৰিছে আজি কাৰেণ্টটোও নাই হয় ইয়াতে বহা ভিতৰলে নেযাওঁগে ইমান গৰম পৰিছে হেৰি ন তই কাহানিকে আহিলি মই অহা এমাহ মানেই হ'ল কি কথা কওঁ হেৰি নহয় জোৱাইৰ লগত কিবা ঘমঘণ্ট লগা নাইতো খুৰীদেউ যে কথা কয় আৰু দেই আমাৰ মাজত সেইবোৰ কাজিয়া পেচাল নাই দেই তেনেহ'লে বাৰু একো নাই আজিকালি আকৌ দিনকাল বেয়া ধৰিব নোৱাৰি যে সেইকাৰণে হ'লেও নিজৰ বুলি বেয়া নাপাবি আকৌ কিয় বেয়া পাম বাৰু আপোনাৰ দেখোন এইটো অভ্যাসেই আৰু এটা কথা নহয় আপুনি দেখোন সকলোকে এনেকৈ নিজৰ বুলি কৈ লোকৰ গুণ গৰিমা গাই কয় মই দেখোন জানোৱেই সেইটো আকৌ বেয়া পাবলগীয়া কি কথা আছে আই ভালকেই কলি নে কাটেই মাৰিলি জানো ধৰিবকে নোৱাৰিলোঁ আজিকালি আকৌ মানুহক ভালটো ক'লেও বেয়াটোহে বুজে হ'ব দে মই যাওঁ মানে কাইলৈ গোটৰ মিটিঙত তোৰ কথা উলিয়াব লাগিব এমাহ দিন ধৰি মাকৰ ঘৰত আছে ধেমালি কথা নহয় আহিছোঁ দে যাওক খাইতো লাভ নাই কথা ক'বলৈ এই চব মানুহৰ পৰা সঁচাকৈ শান্তি লাগে দুদিন যদি ঘৰখনত অকণমান থাকিবলৈ আহোঁ তাতো বেছি উপায় শান্তি চাল্লা